সুন্দৰ এটি যাত্ৰা আৰম্ভণি কৰিব ওলাইছোঁ। লগতে আপোনালোকৰ থাকিব জীৱনৰ পোনপ্ৰথমবাৰৰ বাবে মই ৰাজধানী এক্সপ্ৰেছত উঠিব ওলাইছোঁ, তাতো আকৌ ফাৰ্ষ্ট টায়াৰত। ফুল এক্সাইটমেণ্ট। আহকচোন ফুল এক্সাইটমেণ্টত ৰেলখনৰ চাৰিওফালটো চাওঁ। ময়ো চাওঁ, আপোনালোককো দেখাওঁ। বিৰাটেই চাফ চিকুণ, বিৰাট ভাল লাগিছে। এয়া চাই থাকোঁতে ৰেলখন আৰম্ভণি কৰিলে বা ষ্টাৰ্ট কৰিলে। এয়া ষ্টাৰ্ট হোৱাৰ লগে লগে এয়া টমেটো চুপ দিলে, লগত আছিল বাটাৰ। এইখিনি মিহলাই খাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই বিশেষ এটা ভাল নাপালোঁ। ঠিকে আছিলে, মই ভাল নাপালোঁ আৰু। তাৰপিছত ঘৰৰ পৰা নিয়া এয়া ফ্ৰাইড ৰাইচ বা ভাত ভাজি অকণমান খাই পিনে শুই থাকিলোঁ। ৰাতিনো ট্ৰেইন যাত্ৰাত কি দেখাম। এয়া ৰাতিপুৱা 5টামান বজাত তিনিচুকীয়া পালোঁ। ভিডিঅ'বোৰ আহি আছে, আপোনালোকে চাই থাকিব।